সন্তান সন্ততিয়ে যেতিয়া বোলে PRC-খন এপ্লাই কৰে মাটিৰ কাগজটো বিচাৰে তাত দিব পৰা নাছিলে NCL-খন যেতিয়া লাগে তাত তেওঁলোকে পট্টাটো দিব পৰা নাছিল যুগ যুগ ধৰি বসবাস কৰি আছে এই মাটি তেওঁলোকৰ এই অধিকাৰ মাটিৰ অধিকাৰ তেওঁলোকৰ কিন্তু পট্টাখন তেওঁলোকৰ নাই কাৰণে বহু তেওঁলোকে আগবঢ়াব পৰা নাছিল আৰু তেওঁলোকে বহু আঁচনিৰ পৰা তেওঁলোকে ডিপ্ৰাইভ হৈ আছিল বঞ্চিত হৈ আছিল মই এনেকুৱা বহুত লোক পাইছোঁ খিলঞ্জীয়া লোক তেওঁলোকৰ কিবা কাৰণত সন্তানে কিবা অপৰাধত তেওঁ জেলত যাবলগীয়া হ'ল কিবা এটা কাৰণত তেওঁ কেছ মুকদ্দমা লাগিলে পৰে জেলত যাবলগীয়া হ'ল পিতৃয়ে কিন্তু তেওঁক জামিন ল'ব পৰা নাই বেল ল'ব পৰা নাই তেওঁক উলিয়াই আনিব পৰা নাই পিতৃয়ে কান্দিছে মাটি বাৰী সকলো আছে কিন্তু তেওঁলোকৰ হাতত পট্টাখন নাই জামিন ল'বলৈ কাৰণে নাই তেনেকুৱা অৱস্থা হৈছে বহু মানুহৰ এই খিলঞ্জীয়া লোকসকলৰ এনেকুৱা অৱস্থা এই দুৰৱস্থাৰ কথা কোনোবাই যদি চিন্তা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিছে আৰু খিলঞ্জীয়া লোকসকলক এই অধিকাৰটো দিবৰ কাৰণে তেখেতে চিন্তা কৰিলে কোনো আগতে পূৰ্বতে কেতিয়াও কোনো ভবা নাছিল এই লোকসকলক এই অধিকাৰটো দিব লাগে বুলি মানুহে যাৰ হাতত পট্টা নাই যোনে বঞ্চিত আছে বঞ্চিত হৈছে তেওঁলোকে উপলব্ধি কৰিব পাৰে আজি বাগিচাৰ লোকসকলৰ কথাই আপোনালোকে চাওক 200 বছৰ হৈ গ'ল তেওঁলোকে ইয়াতে আছে কোম্পানীৰ ঘৰত থাকে কোম্পানীয়ে পাৰমিশনটো দিলেহে তেওঁলোকে কিবা এটা কৰিব পাৰে তেওঁলোকে ইয়াত 200 বছৰৰ অধিক সময় তেওঁলোকে থাকিলে কিন্তু তেওঁলোকৰ সেই অধিকাৰটো পোৱা নাই এনেকুৱা হৈ যায় যে এই যে কোনোবা কালাপানী জেলত থকাৰ দৰে তেওঁলোকৰ পৰিৱেশ বাগিচাৰ মাজত আছে মেনেজাৰে যেতিয়ালৈকে থাকিব কয় তেতিয়ালৈকে থাকিব যদি মেনেজাৰে নটিছখন দি দিয়ে আপুনি কোৱাৰ্টাৰ এৰি দিব লাগিব আপুনি মাটি এৰি দিব লাগিব তেওঁ সেই দিনাই তাৰ পৰা গুচি যাবলগীয়া হয় তেনেকুৱা পৰিৱেশ আমাৰ মানুহৰ খিলঞ্জীয়া লোকসকলৰ তেনেকুৱা পৰিৱেশ কিন্তু আজি এইখন চৰকাৰে ন্যায় কৰিছে সকলোৰে ওপৰত আৰু যি অধিকাৰৰ পৰা আপোনালোকে বঞ্চিত হৈছে এই অধিকাৰ দিবৰ কাৰণে অন্তত এই চৰকাৰ চিন্তা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে মই সেইকাৰণে কৈছোঁ এবাৰ অন্তত আপোনালোকে সকলোৱে হাত জোৰিৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগে এই চিন্তাটো তেখেতে কৰিলে বহু মানুহে ভূমিহীন মানুহে এটা অধিকাৰ অন্তত পাইছে এই অধিকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু এটা কথা আজি অসমত যদি আপোনালোকে চাই এটা পৰিৱেশ নিৰ্মাণ হৈছে কি পৰিৱেশ এই পৰিৱেশ পূৰ্বতে নাছিল যেতিয়া কংগ্ৰেছৰ শাসন আছিল আমি দেখিছিলোঁ তেওঁলোকে ৰাজনীতি কৰিছিল সূতা আৰু কম্বলৰ ৰাজনীতি কৰিছিল তেওঁলোকে সূতা কম্বল বিতৰণ কৰিছিল হাহাকাৰ মানুহৰ হাহাকাৰ হৈছিল পঞ্চায়তত একেবাৰে হাই হুলস্থুল কাজিয়া হৈছিল আৰু যিসকলৰ নিজৰ আত্মীয় কুটুমক তেওঁলোকে অলপমান সূতা আৰু কম্বল দিছিল কিন্তু এনেকুৱা পৰিৱেশ এতিয়া নহয় এটা নতুন পৰিৱেশ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণ কৰিছে এই অসমখনত কৰিছে কি কৰিছে যে ৰাজহুৱাকৈ আমি বিতৰণ কৰিছোঁ আজি ভূমিৰ পট্টা বিতৰণ কৰিবলৈ কাৰণে ৰাজহুৱাভাৱে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু ভূমিৰ পট্টা বিতৰণ কৰিছোঁ আপোনালোকে কেইদিনমান আগত দেখিছিলে যেতিয়া আমি ৰেচন কাৰ্ডৰ বিতৰণ কৰিছিলোঁ তেতিয়াও আমি এনেকৈ ৰাজহুৱাভাৱে বিতৰণ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিছিল যে আমি 1 লাখ চাকৰি দিম তেতিয়া বিৰোধীয়ে সমালোচনা কৰিছিল বিৰোধীয়ে কৈছিল এইটো কেতিয়া সম্ভৱ নহয় অন্তত অসমৰ দৰে এখন দুখীয়া ৰাজ্যত এইটো সম্ভৱ হৈ নুঠিব কিন্তু আমি যেতিয়া এপইণ্টমেণ্ট লেটাৰ বিলালোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা খেলপথাৰৰ ৰাজহুৱাভাৱে এপইণ্টমেণ্ট বিতৰণ কৰিছে কোনো ক'ব নোৱাৰে যে এই চাকৰিটো মই কিবা দি পেলাই ল'বলগীয়া হৈছে বা কাৰোবাৰ সহায়ত বা কাৰোবাৰ বেকিঙত মই এই চাকৰিটো ল'বলগীয়া হৈছে বা পাইছোঁ কোনো ক'ব পৰা নাই এই পৰিৱেশ নতুনকৈ এই অসমখনত নিৰ্মাণ হৈছে যি কৰোঁ স্বচ্ছভাৱে কৰোঁ যি কৰোঁ নিকাভাৱে কৰোঁ ৰাজহুৱাভাৱে কৰোঁ আমি যি বিতৰণ কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চিতভাৱে সমগ্ৰ অসমবাসীয়ে চাইছে আমি এপইণ্টমেণ্ট দিছোঁ স্বচ্ছভাৱে দিছোঁ আমি এপইণ্টমেণ্ট দিছোঁ নিকাভাৱে দিছোঁ ৰাজহুৱাভাৱে দিছোঁ আমি ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ ৰাজহুৱাভাৱে বিতৰণ কৰিছোঁ আমি
বসুন্ধৰাৰ দ্বাৰা আমি পট্টা বিতৰণ কৰিছোঁ আমি ৰাজহুৱাভাৱে দিবলৈ কাৰণে চেষ্টা কৰিছোঁ আমি যি কৰিছোঁ সকলোভাৱে সকলোৰে সন্মুখত কাৰো চকুত আমি ধূলি দি পেলাই আমি কৰিবলৈ চেষ্টা কৰা নাই স্বচ্ছ আৰু নিকাভাৱে এই চৰকাৰখনে কৰিছে সেইকাৰণে অসমৰ ৰাইজে এই চৰকাৰখনক ভাল পায় অসমৰ ৰাইজে এই চৰকাৰখনক আশীৰ্বাদ দিছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আজিলৈকে প্ৰতিশ্ৰুতি দিছে প্ৰতিটো প্ৰতিশ্ৰুতি তেখেতে পালন কৰা আমি দেখিবলৈ পাইছোঁ আজি আপোনালোকে চাওক ৰোগীয়া লোকসকলৰ কাৰণে চিকিৎসালয় নিৰ্মাণ কৰিছে এই চৰকাৰখনে কিন্তু লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো চিন্তা কৰিছে যে চিকিৎসালয় হ'লে নহ'ব চিকিৎসকো আমি দিব লাগিব তাৰ কাৰণে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিছে আৰু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি আমি আগৰ পৰা শুনিছোঁ পূৰ্বতে আমি দেখিছোঁ যেতিয়া আমি কলেজত আছিলোঁ তেতিয়াও আমি দেখিছিলোঁ যে অসমত মাত্ৰ 3খন চিকিৎসালয় আছিলে আৰু চিকিৎসকৰ অভাৱ আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ কিন্তু আজি আপোনালোকে দেখক এই অসমখনত কিমানখন চিকিৎসা মহাবিদ্যালয় আজি আমি বনাবলৈ কাৰণে সক্ষম হৈছোঁ